হেল্ল' গাইজ, একচুৱেলি এটা আমি সমূহভাৱে আমাৰ গাঁৱৰ লগৰ ডাঙৰ সৰু লগ লাগি এটা খানা খাব খুজিছোঁ এনেই। বাকী খানাত কি কি বজাৰ আনিলোঁ, কিবা কিবি আনিলোঁ। বজাৰত কি কি আনিলোঁ আপোনালোকক দেখুৱাই আছোঁ এবাৰ চিম্পুল। এয়া চাই লওক। মানে আমাৰ কেমেৰা মানে তাড়াতাড়ি কেমেৰা কৰাটো মানে ঠিক নহ'ল ইমান। এই মাংস আঢ়ৈ কিলো আহিছিল, মাছ, তাৰপিছত নেক্সট আছিল দালি, তাৰপিছত আছে যে এই চাউল, এইফালে আছিলে আলু, পিঁয়াজ, আদা, নহৰু এইবিলাক। তো ভিডিঅ' বজাৰখিনি দেখুৱালোঁ, এতিয়া আগলৈ চাওক ভিডিঅ'ত কি কি কৰিছোঁ আমি চাই লওকচোন। আমাৰ ঘৰৰ সন্মুখতে হৈছে। সেয়া ফুটুকাহঁতে আমাৰ এই ল'ৰাবিলাকে নিজৰ নিজৰ কাম কৰি আছে। সিহঁতে সৰু আলু ভাজিছে, সৰু আলু কাটিছে, আমাৰতো ড্ৰাই ফ্ৰাই হ'ব। এই মাছ ভাজি আছে আমাৰ ৰান্ধনী মানে আমাৰ কাষৰ দাদা, তেওঁ মাছটো বনাব বোলে। তাৰপিছত এইফালে বনাইছে তপন দাই বনাই আছে এই দালি বহাইছে, টাইম লাগিব। মাছৰ আঞ্জা আছে, মাংস হ'ব, পাঠাৰ মাংস, তাৰপিছত চব্জি আছে, ভাজি আছে, মজা আৰু। চাওকচোন খানাটো কেনেকুৱা হয়। আচ্ছা আমাৰ এতিয়া হেৰি দালি অলমষ্ট হ'ল। আমাৰ তপনে চাবা মাৰিব এতিয়া। এই তপনে চাবা মাৰি আছে, বঢ়িয়া। ভিডিঅ'টো আৰু সেইফালে আমাৰ দগেনদাই মাছৰ আঞ্জা বনাই আছে। মাছৰ আঞ্জা পাব এতিয়া। আচ্ছা আমাৰ পোৱালীকেইটাই বনাই আছে। তুমি কি কৰিবা ৰাজীৱ? আমাৰ ৰাজীৱে কেপচিকাম কাটি আছে। এইটো কি দোকানটো গম পাইছা নে নাই? বঢ়িয়া, গুড। সেই আলু কাটিছে আমাৰ বিনয়, আমাৰ বিনয় হেৰি মোবাইল পাই আছে। আমাৰ অৰুপে কি কৰিছে তই? আমাৰ কি কৰিছে? পেষ্ট কৰি দিম। আচ্ছা আমাৰ যোগেন্দ্ৰই বিলাহীটো পেষ্ট কৰিব দিছে। বিলাহীটো পেষ্ট কৰি দিম এতিয়া আমি সাজ খাই লোৱা ব'লা। বিলাহীটো লওঁ, বিলাহীটো পেষ্ট খান লওঁ। পেষ্ট কৰি পেষ্ট হৈ গ'ল বিলাহী। হৈছে আমাৰ কেইখিনিমান গোটাই কৈ দিছোঁ একেলগে। 2 ছেকেণ্ডত কাম হৈ গ'ল আমাৰ। মাছ থাকাৰ পৰাটো বঢ়িয়া হৈছে। মাছৰ আঞ্জাটো বঢ়িয়া কৰা কিন্তু আমাৰ তপন দাই মাছ দিব দিছোঁ। এয়া তপন দাই বঢ়িয়া একদম পূৰা ছাগলৰ মাংস বনাই আছে, মজা। নাজানো কি হয়, কিন্তু চেষ্টা কৰিছোঁ আৰু চেষ্টাৰ সহায়
কি কৰা তপত আমাৰ কি হ'ল আমাৰ গোটেই হৈ গ'ল ভাতটো হ'লে হ'ল ভাতটো হ'লে হ'ল আচ্ছা মাংস আঞ্জা হৈ গ'ল মাংস এয়া আমাৰ মাছৰ আঞ্জা হৈ গ'ল ভাস্কৰ উঠাই দি আছে এয়া আমাৰ ভাজি হৈ গ'ল এয়া আমাৰ মাংসৰ আঞ্জা একদম পাঠাৰ মাংস হৈ গ'ল একদম মজা একদম ধুনীয়া ফ্লেভাৰ আহিছে আৰু এইটো আমাৰ দালি আমাৰ সতীৰ্থ ভাস্কৰে দেখুৱাই দি আছে দালি বঢ়িয়া এতিয়া আমাৰ কাম আছে ভাস্কৰ আমাৰ কি আছে এতিয়া ভাতটো লৈ গ'ল বঢ়িয়া খানা হোৱালৈকে পোৱালৈকেইটা এনেকৈ আমাৰ খানা অলমষ্ট হৈছিলে আৰু তো হোৱাৰ আগে আগে ল'ৰাবিলাকে নাচি আছে ফূৰ্তি কৰি আছে ছোৱালীকেইটাই পূৰা একদম ফুল মস্তি কোনোবা কিবা কিবি অলপ খাইছেও মানে পূৰা এনেকৈ খাই বহুত ভাল লাগে খানা কেতিয়াবা আপোনালোকে খাবচোন বা আপোনালোকতো যদি এনেকৈ খাইছে গম পাইছে কিমান এটা আনন্দৰ কথা কিমান ফূৰ্তি লাগে এনেকৈ গাঁৱৰ লগৰ সমনীয়া ডাঙৰ সৰু লগ লাগি মোটামুটি 15-20জন আমি মানে মজা আৰু মানে ল'ৰাকেইটাও বহুত ফূৰ্তি আৰু খানা ধুনীয়া হৈছে চাওকচোন আগলৈ বহুত আছে আৰু খানা আমাৰ শেষ হ'বলৈ বাকী আছে আমাৰ খানা ৰেডি হৈ আমাৰ বাকীবিলাকে খাব বহিছে আৰম্ভ কৰিছে মোটামুটি আমাৰ 15-16জন হ'ব এই প্ৰথম টিম গোটেইকেইটা একেলগে বহিছে বাকী নেক্সট আমি বহিম ইয়াৰ পিছত গোটেইকেইটা খাই আছে ধুনীয়াকৈ মোৰো নাই ভাই কাৰোবাক লাগিল মজা আছে মাছ আহিল আমাৰ আমাৰ বন্ধু বিনয় মাছ বিলাই আছে বহুত সুন্দৰ হৈছে খানা একদম গাঁৱৰ খানা জানেই দেখোন কিমান টেষ্টি হয় কম মছলাৰ খানা খৰিত বনোৱা খানা কিমান টেষ্টি হয় বহুত ভাল লাগিছে খানাটো খাই মানে মজা মানে একদম মজাৰ গলি আছে খানা মজা আমাৰ স্পেচিয়েল মটন কাৰী আহি গ'ল এতিয়া মটন কাৰী আমি 4জন লাষ্ট খাবলৈ আহিছিলোঁ এই 4জনে ভগাই লৈ আছোঁ ধুনীয়া হৈছে সুন্দৰ মানে ফ্লেভাৰ আহিছে টেষ্ট মানে খৰিত বনোৱাটো মাংসটো বহুত টেষ্টি হয় আৰু তাতে ধুনীয়াকৈ বনাইছে বহুত ধুনীয়া হৈছে মাংস এনেকৈ আমি ভগাই লৈ আছোঁ এতিয়া খাবই লাগে আৰু আৰু সকলোৱে শেষত এনেই খানা পিনা খাই অলপমান ল'ৰাকেইটা লাষ্ট টাইমত অলপ ফূৰ্তি কৰি চবেই বিদায় মাগিলে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল আৰু আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে গাঁৱলীয়া ভিডিঅ' ধুনীয়া পৰিৱেশ তো ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আগলৈও আপোনালোকে এনেকুৱা ভিডিঅ' মই দিব পাৰোঁ আপোনালোকৰ ছাপোৰ্ট পাওঁ কেনেকুৱা হৈছে ভিডিঅ' জনাব ধন্যবাদ